নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নৱৰাত্ৰি আৰম্ভ হ'ব হৈছে। গতিকে এই বিশেষ কিছুমান নিয়ম মানি চলাটো খুবেই দৰকাৰী, যাতে ভগৱানৰ আশীষ আপুনি ভালদৰে লাভ কৰে। আহক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যদি ঘৰত আপুনি অখন জ্যোতি জ্বলাই নাইবা কলহ স্থাপন কৰে, তেনেহ'লে ঘৰটো অকলে এৰি নাযাব। কোনোবা এজন হ'লেও ঘৰটোত থাকিব। নৱৰাত্ৰিৰ কেইদিন আপুনি দাড়ি চুলি নাকাটিব বা নখ আদি নাকাটিব, কিন্তু সৰু ল'ৰা ছোৱালীৰ যদি মুণ্ডন কৰায় তেনেহ'লে শুভ হয়। নৱৰাত্ৰিৰ দিনকেইটাত আপুনি পিঁয়াজ আৰু নহৰু নাখাব। পাৰিলে নিৰামিষ ভোজন কৰিব। নৱৰাত্ৰিৰ 9টা দিনত বিশেষ ৰঙৰ কাপোৰ পিন্ধিব পাৰি। সেই বিষয়ে আমি এটা বিশেষ ভিডিঅ' আপলোড কৰিম। আৰু আপুনি ৰং বিৰঙৰ কাপোৰ পিন্ধিলেও শুভ হ'ব, কিন্তু চামৰাৰে নিৰ্মিত বস্তু নিপিন্ধা ভাল। যিবোৰ ভক্তই নৱৰাত্ৰিত ব্ৰত ৰাখে, তেওঁলোকে যাতে নেমু টেঙা ফুলতো নাকাটে। যদি ব্ৰত ৰখা হয়, তেনেহ'লে চাউল আৰু নিমখ সেৱন কৰাৰ পৰা বিৰত থাকক। কিন্তু আটা, চাকুদানা নাইবা আপুনি সন্ধ্যালন বা ফল মূল, আলু আদি সেৱন কৰিব পাৰিব। হিংসা আৰু অপশব্দৰ প্ৰয়োগ নকৰিব। এইকেইদিন মন পবিত্ৰ কৰি ৰাখিব, লগতে ঘৰ চাফ চিকুণ কৰি ৰাখিব। যদি নৱৰাত্ৰিৰ 9টা দিনত আপোনাৰ ঘৰত কোনো শিশু আহে, তেনেহ'লে তেওঁক খালী হাতেৰে যাব নিদিব, কিবা এটা বস্তু বা উপহাৰ দিহে পঠাব। বন্ধু বান্ধৱীসকল, এয়া আছিল নৱৰাত্ৰিৰ 9টা দিনত বিশেষভাৱে মানি চলিব লগা কেইটামান নিয়ম। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে এনে ধৰণৰ ভিডিঅ' সদায় পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।